1947 চনৰ 14 আগষ্টত কেৱল মাত্ৰ ধৰ্মক সাৰথি কৰি ভাৰতৰ পৰা আঁতৰি এখন পৃথক দেশৰ জন্ম হয়, যাৰ নাম ইছলামিক ৰিপাব্লিক অফ পাকিস্তান, চমুকৈ পাকিস্তান। এই বিশেষ দেশখনৰ বৈশিষ্ট্য হ'ল যে জন্মৰে পৰা নিজৰ খোৱা পাতত কি আছে সেয়া নাচায়, মাত্ৰ জুমি চাই ভাৰতে কি খাইছে, কি পিন্ধিছে, নাইবা ভাৰতে কি কৰিছে। তেওঁলোকে ভাৰতক লক্ষ্য কৰাত ইমানেই ব্যস্ত যে তেওঁলোকে পাহৰি যায় যে তেওঁলোকৰ নিজৰ জনগণে কি কৰিছে, কি খাইছে বা কি পিন্ধিছে, যাৰ ফলত তেওঁলোকৰ দেশত বৰ্তমান দুৰ্ভিক্ষ। 1 কেজি আটাৰ বাবে মাৰপিট, গেছ চিলিণ্ডাৰৰ দাম প্ৰায় 4,000 পাকিস্তানী টকা। আপোনালোকে শুনি আচৰিত হ'ব যে তেওঁলোকে কাৰেণ্টৰ বিল বচাবলৈ যিকোনো কাম দিনতে সমাপন কৰিবলৈ চৰকাৰে তেওঁলোকক SOP প্ৰদান কৰিছে। ভাবকচোন তেওঁলোকৰ দেশত বৰ্তমান কি অৱস্থাৰ সৃষ্টি হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এম কভাৰেজ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম আমাৰ চুবুৰীয়াৰ, আমাৰ আটাইতকৈ মৰমৰ, প্ৰাণৰ, আটাইতকৈ আপোন বুলি যাক ক'লে ভুল কোৱা হ'ব সেইখন দেশ পাকিস্তানৰ বিষয়ে। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। পাকিস্তানৰ কথা ক'লে আমাৰ মনলৈ এটা প্ৰশ্ন আহে, নিজে উচাত মাৰি আঁতৰি গৈ অকলে অকলে এখন দেশ গঠন কৰা এই পাকিস্তানৰ হঠাৎনো কি এনেকুৱা ভুল হ'ল বা এনেকুৱা কি ঘটনা ঘটিল যাৰ ফলত তেওঁলোকৰ আজিৰ এই অৱস্থা হৈছেগৈ। বহুকেইটা কাৰকে পাকিস্তানক বৰবাদ কৰিছে, কিন্তু এটা গৌণ কাৰকে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে বুলি ধৰিব পাৰি। এয়া হ'ল ৰাছিয়া আৰু আমেৰিকাৰ প্ৰতিযোগিতা। নিজৰ আধিপত্য বিচাৰৰ বাবে দুয়ো মহাশক্তিৰ শীতল যুঁজত পাকিস্তান বিৰিণাৰ মহামৰণ ঘটিল। আমেৰিকাই ৰাছিয়াক আফগানিস্তানত ৰুধিবলৈ পাকিস্তানৰ যুৱশক্তিক ব্যৱহাৰ কৰিব বিচাৰিলে। পাকিস্তান চৰকাৰেও কেইটামান টকাৰ বিনিময়ত নিজৰ মানৱ সম্পদক উগ্ৰপন্থী বনাই বিক্ৰী কৰি দিলে আমেৰিকাৰ হাতত, যুঁজিবলৈ পঠিয়াই দিলে ৰাছিয়াৰ লগত। যাৰ পৰিণতিত এতিয়া মহাশক্তিৰ দ্বাৰা বৰ্জিত এই সংগঠনসমূহ হৈ পৰিছে লেকামবিহীন ঘোঁৰাৰ দৰে। এই সংগঠনসমূহে মহামাৰীৰ দৰে খুলি খুলি খাইছে পাকিস্তানক। বিপদৰ সময়ত আমি ভাৰতীয় প্ৰায় প্ৰত্যেক চুবুৰীয়া দেশকে সহায় কৰি আহিছোঁ, কিন্তু পাকিস্তানক ভাৰতে কেতিয়াও সহায় কৰিব নোৱাৰে। বিপদৰ বন্ধুক ৰিটাৰ্ণ গিফ্টত হোটেল তাজ, পুলৱামা আদিৰ দৰে ধ্বংসলীলা উপহাৰ দিয়াৰ স্বভাৱটো পাকিস্তানৰ বহু পুৰণি। আমি গাখীৰ খুৱাই সাপ নোপোহোঁ নে কি কয় বন্ধু বান্ধৱীসকল? পাকিস্তানৰ বৰবাদীৰ আন এক কাৰক হৈছে সেনাবাহিনী। শুনিবলৈ আচহুৱা যেন লাগিলেও জানি আচৰিত হ'ব যে যিদৰে ভাৰতীয় সেনাবাহিনীয়ে প্ৰাকৃতিক দুৰ্যোগৰ সময়তে হওক বা আন আন বিপদৰ সময়তে হওক আমাৰ কাষত, অৰ্থাৎ আমাৰ জনসাধাৰণৰ কাষত সাহসৰ দৰে থিয় দিয়ে, সহায়ৰ হাত আগবঢ়ায়, কিন্তু পাকিস্তানৰ সেনাই নিজৰ জনগণৰ গালৈ গুলী চলায়, টেংক চলায়, মানে মূৰ্খামিৰো এটা সীমা থাকে। হেৰো হাথিয়াৰ সদায় নিজৰ শত্ৰুৰ বিপক্ষেহে উঠায়, তাকো শিকাব লাগিব যেন পাওঁ। অৱশ্যে পাকিস্তানৰ শিক্ষা ব্যৱস্থাও তথৈবচ, তেওঁলোকৰ গাত দুখ নাই। পাকিস্তানৰ সেনাবাহিনী অন্য দেশৰ সেনাবাহিনীতকৈ পৃথক মানে বেলেগ পৃথক। আৰু সেয়া আপুনি জানি আচৰিত হ'ব যে অন্য দেশত চৰকাৰে সেনাবাহিনীক নিয়ন্ত্ৰণ কৰে, কিন্তু পাকিস্তানত ইয়াৰ ওলোটা। পাকিস্তানত সৈন্যবাহিনীয়ে কোনখন চৰকাৰ গঠন হ'ব নে কি হ'ব, কেনেকৈ শাসন চলাব, অৰ্থাৎ পুতলা চৰকাৰ নিৰ্মাণ কৰি লয় নিজৰ সুবিধা অনুযায়ী। গতিকে আপোনালোকে ধৰিব পাৰিছেই নিশ্চয়, যিখন দেশৰ শাসনৰ বাঘজৰী সৈন্যবাহিনীয়ে ল'ব সেইখন দেশত বাৰু কেনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে। যদি চৰকাৰে নীতিকে তেন্তে এখন দেশৰ উন্নতি ক'ৰ পৰানো হ'ব? ভাবিলে আচৰিত লাগে নহয়নে বাৰু? পাকিস্তানৰ যি দুৰ্ভিক্ষ বা যি দুৰ্গতি, তাৰ 3 নম্বৰ কাৰণটো হ'ল ভাৰতলৈ অহেতুক ভয়। হয়, আপুনি ঠিকেই শুনিছে, তেখেতসকলে ভাৰতলৈ অহেতুক ভয় কৰাৰ বাবে তেখেতসকলৰ আজিৰ এই দশা হৈছে বুলি ক'লেও বঢ়াই কোৱা নহ'ব। কিয়নো দেশ গঠন হোৱাৰে পৰা তেখেতসকলৰ মনত এটা ভয়ে খোপনি পুতি আছে, সেইটো হ'ল যে ভাৰতে যিকোনো সময়তে আমাক আক্ৰমণ কৰি আমাৰ দেশখন তেখেতসকলে লৈ ল'ব পাৰে বুলি। কিন্তু ভাৰতৰ জানো ইমান সময় আছে? ভাৰতেতো ভালেই পাইছে এই টুকুৰা আঁতৰি গ'ল নিজৰ পৰা, এটা টেনশ্যন আঁতৰি গ'ল বুলি। এই ভয়ৰ পৰিণতিতে তেওঁলোকে বাজেটৰ প্ৰায় 70% ধন হাথিয়াৰ কিনোতেই খৰচ কৰি দিয়ে। যদি দেশ এখনৰ বাজেটৰ 70% ধন কেৱল মাত্ৰ ৰক্ষা বাজেটতে খৰচ কৰে, তেন্তে আপুনি ভাবকচোন বাকী দিশ যেনে স্বাস্থ্য, উদ্যোগীকৰণ এইবোৰৰ ওপৰত কিমান বিনিয়োগ হয়। গতিকে যি দেশৰ শাসকে জনতাৰ মৌলিক প্ৰয়োজনীয়তাৰ কথা নাভাবে, সেই দেশৰ উন্নতি জানো সম্ভৱ? আপুনি আপোনাৰ মতামত কমেণ্ট কৰি জনাবচোন। চতুৰ্থ কাৰণটো হ'ল পাকিস্তানে আঁঠুৱা চাই ঠেং মেলিব নাজানে। হয়, আপুনি ঠিকেই শুনিছে, পাকিস্তানে নিজৰ
প্ৰয়োজন অনুসৰি খৰচ কৰাতকৈ বিলাসিতা বেছি কৰা দেখিবলৈ পোৱা যায় কিয়নো পাকিস্তানক চলিবলৈ যিমান ধৰণৰ প্ৰয়োজন তাতকৈ বেছি তেখেতসকলে IMF তথা আন দেশৰ পৰা লোন লৈ ইতিমধ্যেই বহুত টকা খৰচ কৰি থৈছে এতিয়া তেওঁলোকক কোনে বুজাব যে লোন ললেই নহয় লোন ঘূৰাইও দিব লাগে গতিকে পৰিণতিত এনেকুৱা হৈছে যে তেখেতসকলৰ যিমান GDP তাতকৈ 3 গুণ লোনৰ EMI মাৰিব লগা হৈছে ক'ৰ পৰা মাৰিব যদি ইনকামেই নাথাকে গতিকে এনেকুৱা দুৰ্দশা হোৱাটো একেবাৰে স্বাভাৱিক তথাপিও USA পৰা লোন লোৱাটো বাৰু যেনতে কাৰণ USA অকমান বুজাই মেলি ক'লে তেখেতসকলে কিছু পৰিমাণে হ'লেও লোন মাফ কৰি দিয়ে কিন্তু তেখেতসকলক কোনে বা শিকালে যে চাইনাৰ পৰা লোন ল'ব লাগে বুলি 30% লোন তেওঁলোকৰ দেখে চাইনাৰ পৰা লৈ আজি নিজৰ মাটি ভেটি বিক্ৰী কৰা দেখে আগবাঢ়িছে ওপৰে চালে পাকিস্তানৰ ধ্বংসৰ যি পঞ্চমটো কাৰণ পোৱা যায় সেই কাৰণটো হ'ল পাকিস্তানৰ ধৰ্ম গোৰামী আমি এই প্ৰতিবেদনৰ প্ৰথমতে উল্লেখ কৰিছিলোঁ যে পাকিস্তান কেৱল ধৰ্মক ভিত্তি কৰি গঠন হোৱা এখন দেশ গতিকে ধৰ্মীয় গোৰামী থকাটো স্বাভাৱিক ভগৱান গড বা আল্লাহৰ ওপৰত শ্ৰদ্ধা ভক্তি ৰাখিব লাগে সেয়া ভাল কথা কিন্তু অতি বেছি শ্ৰদ্ধা ভক্তি ৰখাটো এয়া কেনেকুৱা ধৰণৰ কথা ধৰ্মীয় গোৰামীৰ নামত তেওঁলোকে নিজৰ দেশৰে সংখ্যালঘুসকলক শোষণ কৰে সংখ্যালঘু নাগৰিকজন যিমানেই টেলেণ্টেড নহওক কিয় তেওঁক উচিত মৰ্যাদা প্ৰদান নকৰে অথবা তেওঁৰ টেলেণ্টৰ সঠিক ব্যৱহাৰ নকৰে বা দেশৰ হিতে তেখেতৰ টেলেণ্টক ব্যৱহাৰ কৰা নহয় ইয়াৰ উপৰি ধৰ্মৰ দোহাই দি নাৰী শিক্ষাৰ বৰ্জন নাইবা নাৰীক শোষণ কৰিলে কোন দেশনো বাৰু উন্নতিৰ দিশে আগবাঢ়িব আপুনিয়ে কওকচোন মহাভাৰতত কৌৰৱৰ দৰে ডাঙৰ এটা ফৈদে এগৰাকী নাৰীক অপমান কৰি যিদৰে হবংশে নাশ হৈছিল ঠিক একেদৰে পাকিস্তানো ধ্বংসৰ দিশত আগবাঢ়িব ধৰিছে ইয়াৰ মূলতে নাৰীৰ অৱমাননা বুলি ক'ব পাৰি ইয়াৰ উপৰি ভাৰতৰ বিপক্ষে ষড়যন্ত্ৰ কৰি নিজৰ উন্নতিত মন দিবলৈ সময় নোপোৱা দেশখনেই হ'ল পাকিস্তান অসমীয়াত এষাৰ কথা আছে আনলৈ ফুল পুতি নিজে মৰে ফুটি এই ফকৰা যোজনা ফাঁকি উৰ্দুত অনুবাদ কৰি কোনোবাই যদি পাকিস্তানলৈ প্ৰেৰণ কৰি দিলেহেঁতেন তেখেতসকলৰ কিছু পৰিমাণে হ'লেও হুমতি ঘূৰি আহিলেহেঁতেন